Non-Nishitaranpi Ningje Ikpo. Honorable Speaker Sir, মোৰ বিশেষ একো ক'বলগীয়া নাই, কিন্তু অলপ আগত আমাৰ অপজিশ্যন আমাৰ মুজিবুৰ ৰহমান ডাঙৰীয়াই তেখেতে ক'লে যে য'ত মানে ষ্টুডেণ্ট কম আৰু টিচাৰ্ছ দুইজন থকা এই স্কুলবিলাক চব মাৰ্চ হ'ব লাগে বুলি কৈছে। ইয়াৰ কাৰণে মোৰ মানে গাত লাগি গৈছে, কাৰণ এওঁলোকৰ সমষ্টি আৰু আমাৰ কাৰ্বি আংলং পাহাৰীয়া অঞ্চলৰ আমাৰ একো মানে মিলিব নোৱাৰে, না পপুলেশ্যনৰ ক্ষেত্ৰতো মিলিব নোৱাৰে আৰু আমাৰ জিঅ'গ্ৰাফিকেল এৰিয়াটো আমাৰ যিহেতু আমাৰ কাৰ্বি আংলঙত এনেও স্কুলৰ সংখ্যাও বহুত কম আৰু আমাৰ য'ত মানে ষ্টুডেণ্টবিলাক কম আছে তাত মানে টিচাৰ্ছবিলাক মেক্সিমাম ছিংগল টিচাৰ্ছ দিয়া আছে, আৰু এই ছিংগল টিচাৰ্ছতকো তেওঁলোকক মানে BLO আৰু কিছুমান মানে ইলেকশ্যন ডিউটিবিলাকতো এনেও এনগেজ কৰাই দিয়া আছে। আৰু ইয়াৰ ওপৰে ষ্টুডেণ্টবিলাক এনেও সিহঁতে মানে টিচাৰ্ছ কম থকাৰ কাৰণে সিহঁতে ভুক্তভোগী হৈ আছে, আৰু গাঁৱৰ অঞ্চলত আমাৰ পাহাৰীয়া অঞ্চলত মানে স্কুলবিলাক দূৰ দূৰ থকাৰ কাৰণে আমাৰ কাৰ্বি মানুহ বিশেষকৈ আমাৰ কাৰ্বি ষ্টুডেণ্টবিলাক ল'ৰা ছোৱালীবিলাক সিহঁতে মানে বেলেগৰ ঘৰত প্লেইন ডিষ্ট্ৰিক্টবিলাকত সিহঁতে মানে স্কুল পঢ়িবৰ কাৰণে বেলেগৰ ঘৰত থাকিবলগীয়া হৈ আছে। সেইটো আৰু আপোনালোকে সকলোৱে কেইবাবছৰৰ আগতো সকলোৱে নিউজবিলাকত দেখিও আছে শুনিও আছে। ইয়াৰ কাৰণে মোৰ অনুৰোধ সেইটোৱে থাকিল যে এই হাউচত আপোনাক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ বিশেষকৈ আমাৰ কাৰ্বি আংলঙত আমাৰ জিঅ'গ্ৰাফিকেল এৰিয়া আমাৰ মৰম কৰি পেলাই যাতে আমাৰ ইয়াত মানে স্কুলবিলাক যাতে মাৰ্চ নকৰে। আমাৰ ইয়াত চিটুৱেশ্যনটো আমাৰ বিশেষকৈ আমাৰ 6th শিডিউল এৰিয়াত পাহাৰীয়া অঞ্চলত এটা কনচিডাৰেশ্যন দিব বুলি মই আশা কৰিছোঁ। থেংক ইউ স্পিকাৰ। Thank you.